Hello everyone. মোৰ নাম হৈছে ৰাহুল জৈন আৰু মোৰ চেনেলটোলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ যোনটো আমি ইংৰাজীত ব্যৱহাৰ কৰি থাকোঁ আৰু সেইটো শব্দ আমি অসমীয়াত ব্যৱহাৰ কৰিবলৈ পাহৰি গৈছোঁ সো সেই কেইটামান তেনেকুৱা মই 10টা মান শব্দ অৰ্থ লৈ আনিছোঁ সো আমি ভিডিঅ'টো এতিয়া আমি ষ্টাৰ্ট কৰিব লৈছোঁ এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক আমাৰ ইণ্টাৰনেটৰ অসমীয়া মিনিং কি হ'ব আপোনালোকে জানেনে আমাৰ ইণ্টাৰনেটৰ অসমীয়া মিনিং হ'ব অন্তৰ্জাল আমাৰ ইংৰাজী ইণ্টাৰনেটৰ অসমীয়া মিনিং হৈছে অন্তৰ্জাল আমাৰ এচি য'ত নেকি সকলো মানুহে গৰম দিনত থাকি ভাল পায় সো আমাৰ এচিৰ অসমীয়া মিনিং হৈছে পৰিৱৰ্তী প্ৰভা সো আমাৰ এতিয়া এচিৰ অসমীয়া মিনিং হৈছে পৰিৱৰ্তী প্ৰভা 3 নম্বৰটো হৈছে আমাৰ মোবাইল ফোন য'ত আমাৰ সবৰে হাতে হাতে থাকে তো আমাৰ মোবাইলৰ অসমীয়া মিনিং হৈছে ভ্ৰাম্যমান তো আমাৰ মোবাইলৰ অসমীয়া মিনিং হৈছে ভ্ৰাম্যমান 4 নম্বৰটো হৈছে আমাৰ সুইচ য'ত নেকি আমি সকলোৱে কওঁ সুইচটো টিপি দিব লাগে আমি কেতিয়াও অসমীয়া মিনিং ব্যৱহাৰ নকৰোঁ তাৰ অসমীয়া শব্দ অৰ্থ হৈছে আমাৰ সুইচ মানে আমাৰ অসমীয়া শব্দ বুটাম সো আমি 5 নম্বৰটো আমাৰ হৈছে ফেন সো গৰম দিনত সকলোৰে ঘৰত ফেন থাকে ফেনৰ আমাৰ অসমীয়া মিনিং হৈছে পাংখা সো আমাৰ ফেনৰ অসমীয়া মিনিং হৈছে পাংখা 6 নম্বৰটো হৈছে আমাৰ লেবৰেটৰী য'ত আমি টেষ্ট পৰীক্ষাসমূহ কৰা হয় তো আমাৰ লেবৰেটৰীৰ অসমীয়া মিনিং হৈছে পৰীক্ষাগাৰ বা গৱেষণাগাৰ লেবৰেটৰীৰ অসমীয়া মিনিং হৈছে পৰীক্ষাগাৰ বা গৱেষণাগাৰ 7 নম্বৰটো হৈছে আমাৰ টেলিফোন হৈছে এটা লেণ্ডলাইন ফোন বা আমাৰ পিচিঅ তাৰ আমাৰ অসমীয়া মিনিং হৈছে টেলিফোনৰ দূৰভাষ সো আমাৰ টেলিফোনৰ অসমীয়া মিনিং হৈছে দূৰভাষ এতিয়া আমাৰ 8 নম্বৰটো হৈছে কম্পিউটাৰ তো আমাৰ কম্পিউটাৰৰ অসমীয়া মিনিং হ'ব পৰিকলন যন্ত্ৰ আমাৰ কম্পিউটাৰৰ অসমীয়া মিনিং হৈছে পৰিকলন যন্ত্ৰ আমাৰ এতিয়া 9 নম্বৰটো হৈছে বক্সিঙৰ আমাৰ অসমীয়া মিনিং হ'ব মুষ্টিযুদ্ধ আমাৰ বক্সিঙৰ অসমীয়া মিনিং হৈছে মুষ্টিযুদ্ধ এতিয়া আমাৰ শেষৰ 10 নম্বৰ প্ৰশ্নটো হৈছে টিভিৰ আমাৰ অসমীয়া মিনিং হ'ব দূৰদৰ্শন আমাৰ টিভিৰ অসমীয়া মিনিং হৈছে দূৰদৰ্শন ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই বাই বাই আকৌ পিছত বেলেগ এটা টপিক লৈ আপোনালোকক লগ পাম